নমস্কাৰ, এইটো মুহূৰ্তত লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে বহুতো গুৰুত্বপূৰ্ণ খবৰ। কিয়নো অৰুণোদয় হিতাধিকাৰীসকলৰ যি প্ৰথম দ্বিতীয় কিস্তিৰ পিছত তেওঁলোকৰ যি থাৰ্ড কিস্তিৰ টকাসমূহ তেওঁলোকৰ বেংক একাউণ্টত 26 জানুৱাৰীৰ পৰা পঠিয়াই দিয়া হৈছে। কিন্তু এইখিনিতে এটা ডাঙৰ প্ৰশ্ন হ'ল, বহুতো এনেকুৱা হিতাধিকাৰী আছে যিয়ে এতিয়ালৈকে তেওঁলোকৰ যি তৃতীয় কিস্তিৰ টকাসমূহ এতিয়ালৈকে তেওঁলোকৰ বেংক একাউণ্টত সোমোৱা নাই বুলি মোক কমেণ্টৰ জৰিয়তে জনাইছে। ইয়াতে মই এজনৰ কমেণ্ট লৈছোঁ, ৰশ্মি গগৈ। ৰশ্মি গগৈয়ে কৈছে, অৰুণোদয় আঁচনিৰ জানুৱাৰী মাহৰ তৃতীয় কিস্তিৰ টকা পোৱা নাই, এতিয়া ফেব্ৰুৱাৰী সোমালহি। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আচলতে টকা সোমাইছে নে নাই এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহে সকলো কথা বুজিব পাৰিব বুলি আশা কৰিছোঁ। তো এতিয়া আপোনালোকক এটা সৰু অনুৰোধ কৰোঁ, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখিনিতে আপোনালোকক কওঁ যে আপোনালোকে যদি প্ৰথম কিস্তিটো পাইছিলে আৰু দ্বিতীয় কিস্তিটো পাইছিলে, তেনেহ'লে আপোনালোক কোনো চিন্তাৰ কাৰণ নাই। আপোনালোকৰ যি তৃতীয় কিস্তিৰ টকা আছে, আপোনালোকৰ যি তৃতীয় কিস্তিৰ টকা সেইটো সোমাই গৈছে। তো হয়তো আপোনালোকৰ কিবা কাৰণত মোবাইলত মেছেজ অহা নাই, বা আপুনি হয়তো বেংকত আপোনাৰ যিখন বেংকৰ পাছবুক আছিলে সেইটো আপটুডেট কৰা নাই বা এণ্ট্ৰি কৰা নাই। সেইকাৰণে হয়তো আপুনি ভাবি আছে যে আপোনাৰ টকাখিনি এতিয়ালৈকে বেংকত সোমোৱা নাই। কিন্তু যদিহে আপুনি প্ৰথম কিস্তিটো পাইছিলে বা দ্বিতীয় কিস্তিটো পাইছিলে, আপুনি নিশ্চয় আপোনাৰ বেংকত যি তৃতীয় কিস্তিৰ টকা আছে সেই তৃতীয় কিস্তিৰ টকাটো পঠিয়াই দিয়া হৈছে। ইয়াতে কৈ থওঁ যে আপোনালোকে বেংকত নোযোৱাকৈ আপোনালোকৰ যি কিস্তিৰ টকাসমূহ সোমাইছে নাই কেনেকৈ চেক কৰিব, এই বিষয়ে মই আগতে এটা ভিডিঅ' বনাই থৈ দিছোঁ। যে আপোনাৰ যদি ATM থাকে, তো আপুনি সেই ATMৰ জৰিয়তে আপুনি ATMত গৈ আপোনাৰ যি বেংকৰ মিনি ষ্টেটমেণ্ট আছে, লাষ্ট 10টা নে 7টা এনেকৈ কিবা এটা ট্ৰানজেকশ্যনত দেখুৱাই, তো আপোনালোকে যদি আপোনাৰ এই ATM কাৰ্ডটো আছে, আপুনি ATMত গৈ আপোনাৰ যি মিনি ষ্টেটমেণ্ট আছে মিনি ষ্টেটমেণ্ট উলিয়াই আপোনালোকে চেক কৰিব পাৰিব। তো মই কেনেকৈ মিনি ষ্টেটমেণ্টটো চেক কৰে এই বিষয়ে মই আগতে এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই সেই ভিডিঅ'টোৰ লিংকটো দি দিম। আপোনালোকে এই লিংকত গৈ আপোনালোকে চাব পাৰিব যে বেংকৰ পৰা কেনেকৈ মিনি ষ্টেটমেণ্ট উলিয়াব পাৰি। তো এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কিবা এটা উপকৃত কৰিব পাৰিছোঁ বুলি আশা কৰিছোঁ। তো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে এটা লাইক কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।